নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী আজি মই তোমালোকক অসমীয়া স্বৰবৰ্ণমালা আৰু ব্যঞ্জনবৰ্ণৰ মালাৰ আখৰবোৰৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো আখৰক বৰ্ণ বুলি কোৱা হয় বৰ্ণবোৰ একেলগে থাকিলে তাক বৰ্ণমালা বুলি কোৱা হয় বা ফলা বুলি কওঁ আমি অসমীয়াত বৰ্ণমালা দুখন এখন হৈছে স্বৰবৰ্ণমালা আৰু আনখন হৈছে ব্যঞ্জন বৰ্ণমালা স্বৰবৰ্ণমালাক আমি অফলা বুলি কওঁ আৰু ব্যঞ্জন বৰ্ণমালাক কফলা বুলি কওঁ আখৰবোৰ লিখোতে আমি কিছুমানৰ ওপৰত মাত্ৰা দিওঁ আৰু কিছুমানৰ ওপৰত নিদিওঁ মাত্ৰা মানে হ'ল আখৰৰ ওপৰত থকা এই আঁচডাল যিবোৰ বৰ্ণৰ ওপৰত সম্পূৰ্ণ মাত্ৰা আছে সেইবোৰ হৈছে পূৰ্ণ মাত্ৰা থকা বৰ্ণ যিবোৰ বৰ্ণৰ ওপৰত আধা মাত্ৰা আছে সেইবোৰ হৈছে অৰ্ধ মাত্ৰা থকা বৰ্ণ আৰু যিবোৰ বৰ্ণৰ ওপৰত মাত্ৰা নাই সেইবোৰ হৈছে মাত্ৰাহীন বৰ্ণ প্ৰথমতে আমি স্বৰবৰ্ণমালাৰ বৰ্ণবোৰ চাওঁ আহা পূৰ্ণ মাত্ৰা থকা স্বৰবৰ্ণবোৰ হ'ল অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ মাত্ৰাহীন স্বৰবৰ্ণ ৰি এ ঐ ও ঔ এইবাৰ আমি ব্যঞ্জন বৰ্ণমালাৰ বৰ্ণবোৰ চাওঁ আহা পূৰ্ণ মাত্ৰা থকা ব্যঞ্জন বৰ্ণ ক খ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ দন্ত্য ত দন্ত্য দ দন্ত্য ন ফ ব ভ ম অন্তস্থ জ ৰ ল উ মূৰ্ধন্য ষ দন্ত্য স হ ক্ষয় দৰে ৰ ধৰে ৰ অন্তস্থ য় অৰ্ধমাত্ৰা থকা ব্যঞ্জন বৰ্ণ খ গ ছ মূৰ্ধন্য দন্ত্য থ দন্ত্য ধ প তালব্য শ মাত্ৰাহীন ব্যঞ্জন বৰ্ণ ঙ ঞ ব্যঞ্জন্ত অনুস্বাৰ বিসৰ্গ চন্দ্ৰবিন্দু আজিলৈ পাঠ ইমানতে সামৰিছোঁ ধন্যবাদ